মোৰ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি আচাৰ ৰেচিপি যিটো অতি সহজতে আৰু এদিনতে বনাব পাৰি আৰু বহু দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। আহকচোন তেতিয়াহ'লে চাওঁ মইনো এই আচাৰ কেনেদৰে প্ৰস্তুত কৰোঁ। আচাৰ প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছোঁ 4টা মূলা, 4টা গাজৰ, কেইটামান জলকীয়া আৰু 4টা ডাঙৰ নহৰু, যিটো মই এই ধৰণে এৰুৱাই লৈছোঁ। এই সকলোবোৰ মই বাকলি গুচাই পৰিষ্কাৰকৈ ধুই ৰ'দত অলপ সময় বাবে শুকুৱাই ৰাখিছোঁ। নহ'লে ইয়াক ধোৱা যদি এক্সট্ৰা পানীটো থাকি যায় তেতিয়াহ'লে আচাৰ যিমান ভালদৰে বনালেও সেইটো ভেঁকুৰ লাগিব পাৰে। এতিয়া সকলোখিনি মই নিজৰ হিচাপমতে কাটি লৈছোঁ। আপোনালোকে যেনেকুৱা চেপত বনাব বিচাৰে সেই চেপত কাটি ল'ব পাৰে। এতিয়া এইখিনি মই আধা ঘণ্টাৰ বাবে নিমখ আৰু হালধি সানি এটা বৰ্তনত ঢাকন মাৰি ৰাখি দিম। ইয়াতে মই এতিয়া 1 চামুচ নিমখ দিম আৰু আধা চামুচ হালধি দিম। নিমখটো আপোনালোকৰ হিচাপ অনুসৰি দিব, যিহেতু পিছত আকৌ নিমখ ইয়াত দিব লাগিব। এতিয়া এইখিনি ভালদৰে সানি আধা ঘণ্টাৰ বাবে মই ঢাকনা মাৰি ৰাখি দিম। মোৰ এইখিনি ভালদৰে সনা হৈ গৈছে। মই এতিয়া আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় ইয়াক ভালদৰে ঢাকি ৰাখি দিম। তেতিয়া চব্জিৰ মাজত যিটো পানী থাকে সেইটো ওলাই অহাত সহায় হয়। মছলা বনাবৰ বাবে মই ব্যৱহাৰ কৰিম 1 চামুচ সৰিয়হ, 1.5 চামুচ চফ, 1 চামুচ কালজিৰা, 1 চামুচ মিঠি গুটি, 1.5 চামুচ আজৱাইন, 2 চামুচ জিৰা আৰু 2 চামুচ ধনিয়া গুটি। এতিয়া এইখিনি মই ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই 2 ঘণ্টামানৰ বাবে ৰ'দত ভালকৈ শুকুৱাই ল'ম। মোৰ 1 ঘণ্টা সময় হৈ গ'ল। ইয়াৰ পৰা কি ধুনীয়াকৈ এক্সট্ৰা পানীটো ৰিলিজ হৈ ওলাই গৈছে। ইয়াক এতিয়া মই এখন ফুটা থকা পাত্ৰত তুলি ৰাখিম। এক্সট্ৰা পানীখিনি এইদৰে ৰিলিজ হোৱাৰ পাছত মই মূলা আৰু গাজৰখিনি এইদৰে এখন ফুটা থকা পাত্ৰত 4 পৰা 5 মিনিট সময় ৰাখি দিম। এতিয়া মই এখন ডলাত এইদৰে কাপোৰ পাৰি এইখিনি 3 পৰা 4 ঘণ্টা সময় ৰ'দত ভালদৰে শুকাবৰ বাবে দিম। মোৰ চব্জিখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই ইয়াক আচাৰৰ বাবে প্ৰস্তুত কৰিম। আচাৰ প্ৰস্তুত কৰাৰ আগতে এতিয়া মই মছলাটো ভাজি পেলাই ৰেডি কৰি ল'ম। গেছৰ ফ্লেমটো অন কৰি মই এতিয়া এখন টেৱা পাতি দিছোঁ। টেৱাখন গৰম হোৱাত মই ইয়াতে মছলাখিনি দি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো কমাই ৰাখিম আৰু ইয়াতে 2টা মই পকা শুকান জলকীয়া দিম। তাৰপাছত এইখিনি মই কম জুইত লাহে লাহে কিছু সময়ৰ বাবে ভাজি থাকিম। মছলাখিনি কেঁচা ভাৱটো গৈছে আৰু ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে। গতিকে এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি ইয়াক কিছু সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি দি এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াত মই 1 কাপ মিঠাতেল দিছোঁ। মিঠাতেলটো মই ভালদৰে ধোঁৱা ওলোৱালৈকে গৰম হ'বৰ বাবে ৰাখি দিম। তেলটো মোৰ ভালদৰে গৰম হৈ গৈছে। এতিয়া ইয়াক মই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম আৰু মছলাটো প্ৰস্তুত কৰি ল'ম। মছলাটো ঠাণ্ডা হৈ গ'ল। এতিয়া এটা মিক্সি জাৰ দি মই এইখিনি পিচি ল'ম। মছলাখিনি পিছা হৈ গৈছে। মই এতিয়া এটা বাটিত মছলাখিনি উলিয়াই লৈছোঁ। মই মছলাখিনি অলপ মিহিকৈ পিচি লৈছোঁ। মোৰ তেলখিনি ভালদৰে ঠাণ্ডা হৈ গ'ল। ইয়াতে মই এতিয়া মছলাসমূহ এড কৰিম। মই যিটো মছলা পিচি লৈছোঁ তাৰ পৰা 5 পৰা 6 চামুচৰ ভিতৰত মই দি দিছোঁ। গোটেইখিনি মই দি দিয়া নাই, অলপ বেছি যেন লাগিছে, গতিকে সকলোখিনি দিয়া নাই। আপোনালোকে মছলাটো নিজৰ হিচাপত দিব পাৰে। 2 চামুচ আমচুৰ পাউডাৰ দিছোঁ, যিটো এটা ধুনীয়া টেঙা মিঠা সোৱাদ আনে। 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু 1 চামুচ হালধি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এবাৰ লৰাই দিম। মোৰ মছলাখিনি তেলত ভালদৰে মিলোৱা হৈ গৈছে। ইয়াতে মই এতিয়া শুকুৱাই ৰখা চব্জিখিনি দি দিম। মই মছলাখিনি তেলখিনি ঠাণ্ডা হোৱাতহে দিছিলোঁ, কাৰণ এটা মিঠাতেলৰ এটা ষ্ট্ৰং ফ্লেভাৰ থাকে। সেই ঠাণ্ডা কৰি মিঠাতেলটো দিলে তেতিয়া সেই ফ্লেভাৰটো নোহোৱা হৈ যায়, তেতিয়া খাই বেছিকৈ ভাল লাগে। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম। ইয়াতে মই 2 চামুচ ভিনেগাৰ দিলোঁ, যিটো মোৰ দেখাবৰ বাবে থাকি গ'ল। 2 চামুচ ভিনেগাৰ দি এইদৰে ভালকৈ লৰাই এইটো 4 পৰা 5 ঘণ্টা সময় ভালদৰে ঢাকনা মাৰি ৰাখি দিম। তেতিয়া চব্জিখিনিয়ে মছলাখিনি আৰু তেলখিনি ভালদৰে এবজৰ্ব কৰি ল'ব। মোৰ আচাৰখিনি এইদৰে ৰখা প্ৰায় 5 ঘণ্টা হৈ গ'ল।
বৰ ধুনীয়াকৈ গাজৰ আৰু মূলাখিনিয়ে মছলাৰ তেলটো এবজৰ্ব কৰি লৈছে। মই এতিয়া এইখিনি এটা শুকান চিচাৰ পাত্ৰত ৰাখি দিম আৰু 4 পৰা 5 মিনিটলৈ ভালদৰে ৰ'দাই থাকিম।